ছাগলী বুলি মন্দিৰখন কিমান পুৰণি? এই বাপৰ 200 বছৰ 200 বছৰ। এই ৰাজা দিনৰ আহোম ৰজাৰ দিনৰ পৰাই। সৰ্বকালীন শিৱসিংহৰ সময়ত আছিল। যিমান বছৰ হৈছে মন্দিৰ এই মায়ে দুৰ্গৰ তাৰ মানে যেতিয়া মাৰকণ্ডমণি তপস্যা কৰিবলৈ এটা মাৰকণ্ডমণি দেখা দিছিল দুৰ্গই এই বাঘৰ বাঘৰ বস্তু আছে। এই বাঘৰ ফল আছে দেখা গৈ সেই ভৰি হয় দুৰ্গই দেখা বন্ধুসকল মন্দিৰৰ পৰা আহি এতিয়া উপস্থিত হৈছোঁ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। আৰু এতিয়া চাব পাৰিছে আপোনালোকে ৰোপৱেৰ কাষত আছোঁ। সেয়া যি তাৰ দেখা পাইছে এয়া ৰোপৱে তাৰ বৰ্তমান যিহেতু লকডাউন আৰু লকডাউনৰ কাৰণে বন্ধ হৈ আছে।